গাইস এটা নতুন ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ। গতিকে পলম কৰি আজি ভিডিঅ'টো আগবঢ়াব বলক। আজি আমাৰ ঘৰত নভুই ৰোৱা আছে, সেইবাবে আমি নভুইৰ কাৰণে গৈ আছোঁ, নভুই ৰুবৰ কাৰণে বলক। পথাৰ পালোহিয়ে, অলপমান আছে 2 মিটাৰমান আছে আৰু এতিয়া পথাৰ পালোহিয়ে। যোৱাকালি হাল বোৱা গোটেই মাটি হাল বাই চহাই দিলে। এতিয়া কঠীয়াখন দেখাই হ'ব আপোনালোকক বলক। এইফালে কিনাৰো কাটিলে চবতে। এয়া যোৱাকালি কঠীয়া তোলাখিনি এইডোখৰ তুলিছিলোঁ, এইখিনি আজি ৰোৱা হ'ব। পথাৰত কামে কৰি আছে। এতিয়া আমি পথাৰলৈ গৈ আছোঁ। এয়া পথাৰত মাহঁতে ৰুই আছে, এয়া কোৰ মাৰি আছে। এতিয়া আমি পথাৰৰ আলিত খোজকাঢ়ি আছোঁ। এই কিলিবাত ৰুবলৈ দিছে, আপোনালোকে দেখিছে। এয়া ৰুই আছে এফালে। ময়ো এতিয়া অলপ চলপ কঠীয়া ৰুম আৰু আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকক। এতিয়া মই কঠীয়া নোৰো, অলপ পাছত ৰুম। এতিয়া কাম কৰা মানুহখিনিৰ কাৰণে ভাত আনোগৈ বলক আপোনালোকেও। এতিয়া মই ঘৰলৈ গৈ আছোঁ ভাত ৰান্ধিবৰ কাৰণে। অলপ স্পীডত যাওঁ। এতিয়া ঘৰ আহি পাই গ'লোহি, ভৰি হাত ধুই লওঁ। এতিয়া ভৰি ধুই লওঁ মই। এতিয়া মই ভাত খাই ল'লোঁ। এয়া কাম কৰা মানুহৰ কাৰণে ভাত লৈ লৈছোঁ। আপোনালোকে মোক প্লিজ ছাপোৰ্ট কৰিব, মই তেতিয়া আৰু বেছি ভালকৈ আগুৱাই যাম। এতিয়া যাওঁ পথাৰলৈ, ৰুবলৈ যাওঁ। আৰু প্লিজ স্কিপ নকৰাকৈ ভিডিঅ'টো একেলগে চাই থাকিব। কিছুমান মানুহে এনেকুৱা কৰে, ভিডিঅ' চালে মানে আধা চাই আধাটো কাটি থৈ দিয়ে। সেইটো নকৰিব আপোনালোকে, পূৰা শেষলৈকে ভিডিঅ'টো চাব আপোনালোকে। আৰু আমি এটা কভাৰ ভিডিঅ' বনাইছোঁ, এয়া কভাৰ শ্বুটিং চলি আছে। সেই কভাৰ ভিডিঅ'টো দিম, ডেছক্ৰিপশ্যনত লিংক থাকিব, আপোনালোকে গৈ চাব। ভাত আনিলোঁ, এইফালে এদুবা শেষ হৈছে, এইফালে আৰু ৰুই আছে, ময়ো ৰুম এতিয়া।
গাইছ এতিয়া আমি চাপানী তাপানী খালোঁ, পথাৰৰ পৰা আহি দিছোঁ মই ঘৰলৈ। ঘৰত যিহেতু ঘৰত কোনো মানুহ নাই, সেইবাবে ঘৰত ৰখা মই এতিয়া ঘৰত যাওঁ। আজি ভিডিঅ'টো কেনেকুৱা পালে জনাব। ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু প্লিজ ছাপোৰ্ট কৰিব মোক। ধন্যবাদ।